হেল্ল' ছাত্ৰসকল, আজি মই ভইচ চেঞ্চৰ বিষয়ে কিছু কথা ক'ম। যিসকলে ভইচ চেঞ্চ পৰা নাই বা বুজা নাই সেইসকলৰ বিষয়ে আমি চিম্পলি সাধাৰণ ভাষাত মানে বেছিকটো বুজাই দিবলৈ চেষ্টা কৰিম। ভইচ চেঞ্চৰ বেছিক কি হয়। নেক্সট ভিডিঅ'ত মই টপ ছাত্ৰবোৰৰ কাৰণেও ভইচ চেঞ্চৰ বিষয়ে ক'ম। আজি মানে বেছিকসকলৰ বিষয়ে আজি কিছুমান নিয়মাৱলী দি আছোঁ, যিবিলাক নিয়ম মানিলে ভইচ চেঞ্চ 100% পাৰিব। ভইচ চেঞ্চ সাধাৰণতে দুবিধ হয়, এক্টিভ ভইচ আৰু পেছিভ ভইচ। ভইচ চেঞ্চ সাধাৰণতে দুবিধ, এক্টিভ আৰু পেছিভ। এক্টিভ মানে যিটো ডাইৰেক্টলি হয় সেইটোক এক্টিভ ভইচ বোলে, যিটো বাক্য থাকে ডাইৰেক্টলি। আৰু পেছিভ মানে যিটো ইনডাইৰেক্টলি মানে কৰা হয় সেইটোক পেছিভ ভইচ বোলে। এক্টিভ ভইচ আমি কাক বোলে সেইটো জনাম। এক্টিভ ভইচ আমি সাধাৰণতে আগতে লিখি ৰাখিছোঁ তোমালোকক। যদি তোমালোকে বিচাৰে ডিছক্ৰিপশ্যনত PDF পাই যাবা, সেইটো ডাউনলোড কৰি তোমালোকে পঢ়িব পাৰিবা। এক্টিভ ভইচ কাক বোলে? যি বাক্যত ছাবজেক্ট অৰ্থাৎ কৰ্তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় আৰু কৰ্মৰ অৰ্থাৎ অবজেক্টৰ ওপৰত কম গুৰুত্ব দিয়া হয় তাকে এক্টিভ ভইচ বুলি কোৱা হয়। তাৰমানে যিটো কৰ্তা থাকে, মানে ছাবজেক্ট থাকে, সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় এক্টিভ ভইচত, আৰু অবজেক্টৰ ওপৰত অলপ কম গুৰুত্ব দিয়া হয় তাকে এক্টিভ ভইচ বোলে। যেনে আই ডু দ্য ৱাৰ্ক, এইটো আইৰ ওপৰত বেছি গুৰুত্ব দি আছে, যিহেতু আইটো এটা ছাবজেক্ট। এতিয়া আমি পঢ়িম পেছিভ ভইচ কাক বোলে। পেছিভ ভইচ যি বাক্যত অবজেক্টৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। এক্টিভ ভইচত ছাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু পেছিভ ভইচত অবজেক্টৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় আৰু ছাবজেক্টৰ ওপৰত কম গুৰুত্ব দিয়া হয় তাকে পেছিভ ভইচ বোলে। যেনে দি ৱাৰ্ক ইজ ডান বাই মি। যেনে ইয়াতে চাওক, ৱাৰ্ক আছিল অবজেক্ট, ওপৰৰ বাক্যত ৱাৰ্ক আছিল অবজেক্ট, এতিয়া ছাবজেক্টটো আহি গৈছে দি ৱাৰ্ক ইজ ডান বাই মি। এনেকৈ এক্টিভ ভইচ পেছিভ ভইচ কৰাৰ কিছুমান নিয়ম আছে। সেই নিয়মাৱলী যদি অতি মনোযোগেৰে পঢ়ে বা আপোনালোকৰ মুখস্থ থাকে, তেনেহ'লে তোমালোকে আৰামছে ভইচ চেঞ্চ কৰি আহিবা যিকোনো ধৰণৰ কুৱেশ্যন আহিলে। ভইচ চেঞ্চটো নিয়মবিলাক আমি পঢ়ি দি আছোঁ। এক্টিভ ভইচক 1 নম্বৰ, এক্টিভ ভইচক পেছিভ ভইচ কৰোঁতে প্ৰথমে অবজেক্টটো ছাবজেক্ট কৰিব লাগে। প্ৰথমে কি কৰিব লাগে? অবজেক্টটো ছাবজেক্ট কৰিব লাগে। তাৰপিছত টেন্স অনুসৰি, মানে যি টেন্সত থাকে সেইটো অনুসৰি বি ভাৰ্ব এটা বহুৱাব লাগে। টেন্স অনুসৰি বি ভাৰ্ব এটা বহুৱাব লাগে। 3 নম্বৰ হ'ল মূল ভাৰ্ব, যিটো মূল ভাৰ্ব থাকে সেইটো পাষ্ট পাৰ্টিচিপল ৰূপ এটা বহুৱাব লাগে। মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ৰূপ হ'ব পেছিভ ভইচত গৈ। শেষত বাই প্ৰিপজিশ্যনৰ দ্বাৰা ছাবজেক্টটো অবজেক্ট কৰিব লাগে। লাষ্টত আমাৰ বাই প্ৰিপজিশ্যন এটা লিখি ছাবজেক্টটো অবজেক্ট বনাব লাগে। গতিকে এক্টিভ ভইচ পেছিভ ভইচ কৰোঁতে তলত দিয়া ধৰণে পৰিৱৰ্তন হয়, মানে তলত দিয়া ধৰণে এক্টিভটো পেছিভত গৈ পৰিৱৰ্তন হয়। যেনে আই মি, উই আছ, ইউ থাকিলে ইউৱে হ'ব, হি থাকিলে হিম হ'ব, চি থাকিলে হাৰ হ'ব, আৰু দে থাকিলে দেম হ'ব। এইবিলাক এক্টিভ ভইচত যদি থাকে, পেছিভ ভইচত এই ৰাইট চাইড সোঁফালৰটো কেইটা হ'ব, মানে আই থাকিলে মি হ'ব, এক্টিভ ভইচত পেছিভ ভইচত গৈ মি হ'ব। নেক্সটত আমি টেন্স অনুসৰি এক্টিভ ভইচ পেছিভ ভইচ কৰিম। টেন্স অনুসৰি আমি যদি যাওঁ, তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমাৰ ফাৰ্ষ্টত আহি যায়। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচক পৰা পেছিভ ভইচ কৰোঁতে প্ৰথমে অবজেক্টটো ছাবজেক্ট কৰিব লাগে। তাৰপিছত
বি ভাৰ্ব এম ইজ আৰ এটা বহুৱাব লাগে। তাৰপিছত মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বহুৱাই শেষত বাই প্ৰিপজিশ্যনৰ দ্বাৰা ছাবজেক্টটো অবজেক্ট কৰিব লাগে। গতিকে মনত ৰাখিব যে প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্ট টেন্স একটা এক্টিভ ভয়েসৰ পৰা পেছিভ কৰোঁতে প্ৰথমে ছাবজেক্টটো অবজেক্টটো ছাবজেক্ট কৰিব লাগে। প্ৰথমে যিটো অবজেক্ট থাকে সেইটো ছাবজেক্ট কৰি ল'ব লাগে। তাৰপিছত বি ভাৰ্ব এটা বহুৱাব লাগে। এম ইজ আৰ অনুসৰি পাৰ্চন অনুসৰি এম ইজ আৰ এটা বহুৱাব লাগে। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বহুৱাব লাগে। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বহুৱাই শেষত বাই এটা লিখি ছাবজেক্টটো অবজেক্ট কৰিব লাগে। যেনে উদাহৰণ হিচাপে আমি লৈছোঁ আই প্লে ক্ৰিকেট এভৰি ডে। মই ক্ৰিকেট খেলোঁ দৈনিক। এতেকে এভৰি ডে এইটো অবজেক্ট নহয়, ক্ৰিকেটটো হ'ল অবজেক্ট, সেইটো অবজেক্ট ক্ৰিকেটটো ছাবজেক্ট কৰিব লাগে। ক্ৰিকেট ইজ প্লেডটো ভাৰ্ব যিহেতু সেইটো মূল ভাৰ্ব, এইটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব লাগিব বাই মি এভৰি ডে। ছেকেণ্ড নম্বৰত আমি আহি যায় উই ৰিড ষ্টৰী। আমি গল্প পঢ়োঁ। এতিয়া ইয়াত এই ষ্টৰীটো অবজেক্ট আছে, এইটো ছাবজেক্ট হ'ব। এই ষ্টৰী ইজ ৰিড বাই আছ। তো উইৰ আগতেই কৈছিলোঁ উই থাকিলে আছ হ'ব ৰিচিভ কৰোঁতে বাই আছ। চি ডজ এ বিউটিফুল পিকচাৰ। তাই এটা বিউটিফুল মানে ধুনীয়া ফটো আঁকিছে, ড্ৰয়িং কৰিছে। মানে এ বিউটিফুল এইটো হ'ব, এইটো আছে অবজেক্ট, এতে পিকচাৰটোতো ফটোই। এ বিউটিফুল পিকচাৰ ড্ৰন ড্ৰছ আছে, এইটো ড্ৰন হ'ব। ড্ৰছটো ভাৰ্ব, এইটো ড্ৰন বাই হাৰ, চি আছে সেইকাৰণে হাৰ হ'ব। এতিয়া নেক্সট হ'ল শ্বাহজাহান বুইল্ট দি তাজমহল। শ্বাহজাহান তাজমহল বনাইছে। দি তাজমহল যিহেতু তাজমহলটো অবজেক্ট আছে, এতে পেছিভত যে ছাবজেক্ট হ'ব। দি তাজমহল ইজ বুইল্ট বাই শ্বাহজাহান। এনেকৈ উদাহৰণ চালোঁ। তো নেক্সটত আমি আহোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কোনো এটা এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে প্ৰথমে অবজেক্টটো ছাবজেক্ট বনাব লাগে। তাৰপিছত বি ভাৰ্ব অনুসৰি এম ইজ আৰ এটা বহুৱাব লাগে। তাৰপিছত বহুৱাব লাগে। তাৰপিছত বাকী নিয়ম একেই। তাৰপিছত বাই প্ৰিপজিশ্যনৰ দ্বাৰা অবজেক্টটো ছাবজেক্ট কৰিব লাগে। তাৰপিছত বাই প্ৰিপজিশ্যনৰ অবজেক্টটো ছাবজেক্ট কৰিব লাগে। আই এম ডুইং দি ৱাৰ্ক। দি ৱাৰ্ক ইজ, এতিয়া এটা বস্তু বাঢ়ি যায়, বিংটো বেছি বাঢ়ে, বাকী নিয়ম প্ৰায় একেই হয়। দি ৱাৰ্ক ইজ বিং ডান বাই মি। আৰু এটা উদাহৰণ লৈছোঁ উই আৰ প্লেয়িং ফুটবল। ফুটবল ইজ বেইং প্লেড বাই আছ। তিন নম্বৰ হ'ল ৰমেন ইজ ইটিং ৰাইচ। ৰাইচ ইজ বেইং ইটিং বাই ৰমেন। ইয়াতে ইমান উদাহৰণ চাব নালাগে যে প্ৰেজেণ্ট ইণ্ডিপেণ্ডেণ্টতকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছত বিংটো বাঢ়ি যায়, বাকী নিয়ম প্ৰায় একেই থাকে। যেকে আমি পঢ়িম পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সৰ কোনো এটা এক্টিভ ভইচ পেছিভ কৰিবলৈ হ'লে প্ৰথমে অবজেক্টটো ছাবজেক্ট কৰিব লাগে। তাৰপিছত হেভ বিন বহুৱাব লাগে। তাৰপিছত মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ৰূপ বহুৱাই বাই প্ৰিপজিশ্যনৰ দ্বাৰা ছাবজেক্টটো অবজেক্ট কৰিব লাগে।
ইয়াতে উদাহৰণ হিচাপে উই হ্যাভ ফিনিশড দি লেসন ইষ্টাৰডে। দি লেসন টু আচল অবজেক্ট, এতে আহিব সাবজেক্ট। দি লেসন হ্যাজ বিন। এতেকে ইয়াত এটা বস্তু মাইণ্ড কৰিবা, এটা বস্তুই বাৰে বাৰে হৈ আছে, চেঞ্জ হৈ আছে। তে হ্যাজ বিন, এতে এটা বেছি, তাতে ইজ, এতে হ্যাজ থাকে, হ্যাজ বিন হ'ব, হ্যাজ বিন ফিনিশড বাই আস yesterday. The policeman has helped her. She has been helped by policeman. এনেকৈ চেঞ্জ হৈ থাকে। বাকী টেন্সৰ বহুতো আছে, সেইবিলাক ক'বলৈ গ'লে আমাৰ ভিডিঅ'টো ডাঙৰ হ'ব। নেক্সট ভিডিঅ'ত মই সেইবিলাক আলোচনা কৰিম। 10 জানুৱাৰী ষ্টেপ বাই ষ্টেপ চাই থাকিব, আৰু PDF-টো লিংকত পাব, তোমালোকে PDF চাই ল'ব। আৰু কোনো যদি কোৱেশ্চন থাকে, কি কোনটো গ্ৰামাৰত তুমি অলপ নাজানা, সেইটো মোক মেছেজ কৰিলে মই সেইটো শিকাই দিম। আৰু এনেকৈ সদায় আমাৰ লগত থাকিব, ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকন বজাই ৰাখিব, যাতে ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যায়। আৰু পৰীক্ষাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ আগত মই শিকাই দিম, ভালকৈ কমন কুৱেশ্যনটো দিম, সেইবিলাক পঢ়ি যাব, তোমাৰ 100% কমন পৰিবই। থেংক ইউ গাইজ, ছাবস্ক্ৰাইব কৰিব, টেক কেয়াৰ।